হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল আৰু মোৰো একদম ভাল। তো আজি যাই আছোঁ আমাৰ পথাৰৰ মাজত, কাৰণ পথাৰৰ মাজে এখন ৰিজৰ্ট বনাব, তো তাকে চাবলৈ যাই আছোঁ আমি তিনিও মানে মোৰ চিষ্টাৰ মানে ডাঙৰ বাটে চিষ্টাৰ আৰু তেওঁৰ ভাই। তো আমি তিনিও যাই আছোঁ ৰিজৰ্টখন চাবলৈ, আৰু এই ভাগে আমাৰ পথাৰখন মানে তাই কি মনোমোহা দৃশ্য। আৰু বেছি দিন নাই আৰু আমাৰ ঘৰৰ পৰা ৰিজৰ্টখন চাবলৈ, আমাৰ পথাৰতে যিহেতু ক'ত 1 কিলোমিটাৰ মান উৰিজানে খোজকাঢ়িলে। আৰু আমি মানে এতিয়া ৰাস্তা পাই গ'লো, আৰু এই চাব পৰা ৰাস্তাটো কি মনোমোহা প্ৰাকৃতিক দৃশ্য হেচ। আৰু সেইখন দেখিছেনে, সেইখনে চাব আহিছোঁ মানে এই ৰিজৰ্টখনৰ এটা খাচ বাত, সেই পাহাৰখনে সৰু পাহাৰ, আৰু আমি ৰিজৰ্টৰ ভিতৰৰ ভাগে সোমাই আহিলোঁ। মানে মোৰ মাতটো অলপ কেৰ হৈছে দে, বেয়া চেয়া নাপাব। আৰু মই ভইচ অভাৰ কৰি আছোঁ বৰ্তমান। এই ৰাস্তাটো এটা সৰু ৰাস্তা, আৰু ৰাস্তা কাষে কাষে গছ গছনি ৰুই দিছে পুৰা। আৰু এইটোৱে দৃশ্য কি বঢ়িয়া, আৰু ইয়াৰ পৰা গোটেই এলেকাটো কি মনোমোহা। আমি অলপমান মানে কাষে ঘূৰিলোঁ, আৰু সেই পাহাৰখন কাষে বঢ়িয়া লাগিছে। এই চিৰিখন নামিলোঁ, আৰু ইয়াৰ পৰা ভিউটো চাই লওক কেনেকুৱা লাগে। এইটো এটা ৰাস্তা, আৰু মটৰ পাইপডাল চাব কেনেকৈ আছে। এইটো এটা ৰাস্তা, এইটো এটা, আৰু সেইভাগে আৰু কথা আছে। পাইপডাল চাই ভাল লাগছে গাইছ, দেখছে না পানী কেনেকৈ যায়। আৰু ইয়াৰে কাষে ঘূৰিলোঁ অলপমান। পথাৰৰ মাজত ৰিজৰ্ট, আপোনালোকে কিন্তু বিলিভ কৰিব নোৱাৰে, এইটো এটা বঢ়িয়া ৰিজৰ্ট, আৰু বহুত ডাঙৰ এলেকাত হৈছে এই ৰিজৰ্টখন, আৰু কাম চলি আছে ৰিজৰ্টখনত প্ৰায়। আৰু দাদা এজনক সুধিছিলোঁ, প্ৰায় 1 বছৰ 2 বছৰ ভিতৰত হৈ যাব বোলে এই ৰিজৰ্টখন। আৰু এতিয়া ঘৰলৈ যাওঁ, কাৰণ গধূলি লগতো দিছে আৰু এদিন আহিম ভালকৈ ভিডিঅ' বনাম। চাই এইবাৰ মানে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, আৰু এনেই অলপমান ট্ৰাই কৰিলোঁ আহিবৰ কাৰণে। আৰু এতিয়া মানে ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে দিব লগা ভিডিঅ' আপোনালোকে পাই থাকে। কেনেকুৱা এবাৰ আজি ভিডিঅ'টো কমেণ্ট কৰি ক'ব, আৰু ৰিজৰ্টখনলৈ পাৰিলে আহিব এবাৰ চাবলৈ। আৰু এয়া আমাৰ মনোমোহা দৃশ্য পথাৰখন। তো বাই বাই।